কলিৰ যুগত বিজ্ঞানে পাই যন্ত্ৰৰ যুগ হ'ল। চিৰা সান্দহ খুন্দি খাবলৈ ঢেঁকী নাইকিয়া হ'ল। চিৰা সান্দহ পিঠা হালধি মেচিনতে ৰাইজে খুন্দে, চাউলত অহা মলুখুকেইটাও ঘূৰাই মিললৈ দিয়ে। হে হৰি কি কৰিলা দেশ তললৈ গ'ল, অসমবাসীৰ মূৰৰ ৰোৱনী ভাটি দেশলৈ গ'ল। কপালত নাই সেন্দুৰৰ ফুট, কিনা ফুটহে আছে, চকুৰ দৃষ্টি কমিব ধৰিছে চশমা লগাই পাছে। কলিৰ যুগত মলিৰ অভাৱত কলিও বগী হ'ল, শহুৰ বৰ্জনা ননদ জোৱাই সকলো একে হ'ল। 4 যুগ ধৰি সমান হাত ভৰি একেজন ঈশ্বৰে সজা, মহিলাই পিন্ধিছে লং পেণ্ট স্পৰ্টিং দেখিবলৈ কেনে মজা। মোবাইল টিভিৰ চিৰিয়েলবিলাক দেখিলেই মনত থাকে, গুৰু দুজনাৰ কীৰ্তন ঘোষা কিয় মনত নাথাকে। মোবাইল ভাবিবলৈ ভয় মোবাইল ফোনৰ কি যে মহিমা হ'ল, ভীমকল খাই মিছ কল দিলে ভণ্টি পলাই গ'ল। বসন্তকালত তুলি কেতেকীয়ে মাতে ডালে পাতে, মোবাইল ফোন বোৱাৰীহঁতৰ প্ৰত্যেকৰ হাতে হাতে। মেকুৰী দেখিলে মিউ মিউ কৰে, কুকুৰ দেখিলে চেই। আজিৰ কবিতা ইমানতে এৰিছোঁ, বেয়া নাপাবা দেই।